हेलो ভিউয়ার্স वेलकम टू माय चैनल आशा करो সকলে ভালে আছে আপোনালোকক মই দেখাব বিচাৰিছো ইতিমধ্যে বিগ ব্রেকিং নিউজ আহি পৰিছে ডিএসসি অৰ্থাৎ ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ পৰা ইতিমধ্যে ৭৭৫৫ পদ গ্ৰেজুৱেট টিচাৰ ইতিমধ্যে মুকলি কৰা হৈছে আৰ্টছ সায়েন্স আৰু ইফালে আপোনালোকৰ সংস্কৃতৰ মই আপোনালোকক সবিশেষ দেখুৱাবলৈ চেষ্টা কৰি আছো বিগ ব্রেকিং নিউজ যিসকল টেট পাছ কৰিছে এই মুহূৰ্তত আপোনালোকৰ কাৰণে ডাঙৰ খবৰ ইতিমধ্যে লৈ আহিছো আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰি আছো ইয়াতে আপোনালোকে চাই লওক যে টোটাল পোষ্ট কিমান আছে ৭৭৫৫টো আৰু আপোনালোকৰ যেটো গভৰ্নমেন্ট সেকেন্ডাৰী স্কুল ২৫৫টো আৰু যেটো আপোনালোকৰ প্ৰভিন্সিয়েলাইজড সেকেন্ডাৰী স্কুল যেটো হেতু আপোনালোকৰ ৭৫০০টা পদ ইতিমধ্যে মুকলি কৰা হৈছে বিগ ব্রেকিং নিউজ এতিয়ালৈকে আপডেট হোৱা নাই মই আপডেট আহিলে মই আপোনালোকক জনাই দিম কিন্তু নোটিফিকেশনটো আহি গৈছে ডিএসসি ফালৰ পৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছো তলফালে মই দেখুৱাই দি আছো আপোনালোকৰ স্যালাৰিটো চাই লওক আপোনালোকৰ ১৪,০০০ ৰ পৰা ৬০,৫০০ টকা গ্ৰেড পে ৮,৭০০ টকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে মই আপোনালোকক দেখুৱাই আছো তলফালে কি আছে মই দেখুৱাই দি আছো গ্ৰেজুৱেট টিচাৰৰ কাৰণে যেটো আপোনালোকে চাই ল'ব যে আৰ্টছ আৰু সায়েন্সৰ কাৰণে চাই ল'ব আপোনালোকে এখানে বিএড থাকিব লাগিব আৰু যেটো আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট আপোনালোকৰ 50% মাৰ্কস থাকিব লাগিব আৰু ইফালে আপোনালোকৰ তলত দিয়া আছে মই আপোনালোকক দেখুৱাই আছো যেটো সায়েন্স টিচাৰ হে একে কন্ডিশন যে আপোনালোকৰ 50% মাৰ্কস উইথ বিএড থাকিব লাগিব ইফালে গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে তেনেকুৱা যে আপোনালোকৰ 50% মাৰ্কস উইথ বিএ আপোনালোকৰ যেটো টেট পাস ক্যান্ডিডেট হেতু টেটৰ মাৰ্কস 60% এবাভ হ'ব লাগিব আৰু এসসি এসটিৰ কাৰণে 55 মাৰ্কস আপোনালোকে ইয়াতে দেখুৱাবলৈ চেষ্টা কৰি আছো মই আৰু যেটো আপোনালোকৰ যেটো ডিগ্ৰী কোৱালিফিকেশন 50% মাৰ্কস লাগিব ওপৰত ইয়াতে আপোনালোকৰ 50% মাৰ্কস বিএ বা পোষ্ট গ্ৰেজুৱেচনত লাগিব তাৰ পিছত মই আপোনালোকক তলত দেখুৱাইছো গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ কাৰণে একে প্ৰসেস আপোনালোকে চাই লওক টেটৰ কাৰণে 60% আৰু জেনাৰেলৰ ক্যাটাগৰী আৰু যিবিলাক এসসি এসটি ৰিজাৰ্ভ ক্যাটাগৰী এইবিলাকৰ 50% মাৰ্কস হলে হৈ যাব টেটৰ মই আপোনালোকক সবিশেষ তলত দেখুৱাবলৈ চেষ্টা কৰি আছো আপোনালোকে কি ডকুমেন্টস লাগিব এটো আপোনালোকে চাই লওক কালাৰ ফটোগ্ৰাফ মাৰ্কশিট এসএসএলসি এডমিট কাৰ্ড এইবিলাক লাগিব তাৰ পিছত ডিগ্ৰী মাৰ্কশিট লাগিব আপোনালোকৰ টেট মাৰ্কশিট লাগিব বিএড মাৰ্কশিট লাগিব এইবিলাক সকলে জানে কি লাগিব ইয়াতে আপোনালোকক মই দেখুৱাই আছো এখানে আপোনালোকে চাই লওক স্ক্ৰিনত মই আপোনালোকক ধুনিয়াকৈ দেখুৱাই আছো কি লাগিব ইয়াতে এতিয়ালৈকে অনলাইন এপ্লিকেশন এতিয়ালৈকে আহা নাই কিন্তু অনলাইন এপ্লিকেশন দিব এতিয়ালৈকে আপোনালোকক নোটিফিকেশনটো মই জাস্ট দেখুৱাই আছো যে ভ্যাকেন্সি ইতিমধ্যে ডিএসসি ফালৰ পৰা ইতিমধ্যে ভ্যাকেন্সি প্ৰকাশ কৰা হৈছে স্টার্ট হোৱা নাই লাষ্ট ডেট এতিয়ালৈকে আপডেট হোৱা নাই আপডেট আহাৰ লগে লগে মই আপোনালোকক আপডেট দি দিম ইয়াতে দুটা তৰফৰ পৰা দিয়া হৈছে যে গভৰ্নমেন্ট স্কুল আৰু প্ৰভিন্সিয়েলাইজড স্কুলৰ পৰা দিয়া হৈছে আপোনালোকে ইয়াতে অফিশিয়াল যেটো ওয়েবসাইট নোটিফিকেশন যেটো হেতু আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি তো কমপ্লিট ডিটেইলছ আপোনালোকে তাৰ পৰা জানিব পাৰিব ডিএসসি ওয়েবসাইটৰ ফালৰ পৰা ইয়াতে মই আপোনালোকক এটা ইম্পৰ্টেন্স পইণ্ট দেখুৱাব খুজিছো ইয়াতে আপোনালোকে চাই লওক যেটো ডকুমেন্টস মেনশন বিলো শুড বি কালাৰ্ড স্ক্যান্ড এণ্ড ক্লিয়াৰ পিডিএফ ফৰমেট while uploading and applying online all documents আপোনালোকে কি কৰিব সেলফ এটেস্টেড কৰি লব কালাৰিং সব কেটা ডকুমেন্টস আপোনালোকে কালাৰিং স্ক্যানিং কৰিব তাৰ পিছত আপোনালোকে আপলোড কৰিব গতিকে বন্ধুসকল এনেকৈ ভিডিঅ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ এণ্ড জয় অসম